আমি আজি ইয়াত এইকাৰণে সমবেত হৈছোঁ, এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ ক্ষুদ্ৰ যি ই ৰিক্সা চালক আছে, ই ৰিক্সা সমাজৰ আটাইতকৈ একদম দুৰ্বল ব্যক্তিসকলে চলায়। আৰু আমি সঁচাকৈ অসমৰ অসমীয়া শিক্ষিত নিবনুৱা চালকসকলে বিভিন্ন সন্থাৰ পৰা বিভিন্ন চৰকাৰীভাৱে লোন লৈ বিভিন্ন আত্মসহায়ক গোটৰ পৰা লোন লৈ আমি এখন ৰিক্সা ক্ৰয় কৰি পেলাই আমি জীৱন নিৰ্বাহ কৰি আছোঁ ইয়াৰ যোগেদি। এতিয়া চৰকাৰৰ যি হতকাৰী সিদ্ধান্ত, ভাৰত চৰকাৰে হওক বা আমাৰ অসম চৰকাৰে হওক, যি আকৌ নতুনকৈ ইলেক্ট্ৰিকেল ভেহিকেল চাৰ্জিং মিটাৰ লগাব বিচাৰিছে, এই মিটাৰটোত আমাৰ আগতকৈ বহুত বিল আহিব। আমাৰ যিটো ঘৰুৱা ডমেষ্টিক লাইন, এই লাইনত আমি দিলে আইনমতে জগৰীয়া হ'ম বুলি তেওঁলোকে প্ৰচাৰ কৰিছে, বিভিন্ন আমি মাধ্যমত দেখিছোঁ। আৰু নতুনকৈ মিটাৰ সংযোজন কৰি আমাক যি মানুহমাৰ দিব কৰিছে, এই মানুহমাৰটো কিন্তু আমি বাধ্য হৈ আমি যাত্ৰীসকলৰ ওপৰত দিব লাগিব। কাৰণ চাওক, আমি আজি 10-12 বছৰে আমি শিৱসাগৰ নাই গোটেই অসমৰ ই ৰিক্সাসকল 10 টকাতে আবদ্ধ আছোঁ। এজন যাত্ৰীয়ে 10 টকাৰ ওপৰত আমাক কোনোদিন দিব নিবিচাৰে। আমি যিমান কাটৰ অনুৰোধ কৰিলেও এই ভাড়া 10 টকাই এনেকৈ বুলি তেখেতলোকে ডাংকুপ মাৰে বা আমাক বিভিন্ন সময়ত দাবী ধমকি দিয়ে, উপলুঙা কৰে, অশ্লীল ভাষাও কিছুমানে কয়। এতিয়া কথা হ'ল কি, যদি এইভাগেই চৰকাৰখনে আমাক মাধমাৰ দিয়ে, আমি ডেফিনেটলি যাত্ৰীসকলৰ পৰা দুপইচা জোৰ জবস্ত ল'বলৈ আমি বাধ্য হ'ম। আৰু জোৰ জবস্ত ল'ব নোৱাৰোঁ যদি এজন যাত্ৰীয়ে মনৰ পৰা 10 টকা বেছি নিদিয়ে, আমি ল'ব নোৱাৰোঁ। সেইকাৰণে চৰকাৰে আমাৰ কাটৰ অনুৰোধ, এই শিৱসাগৰতে অসমৰ ভিতৰত প্ৰথম ই ৰিক্সা ওলাইছিলে, এই শিৱসাগৰৰ পৰা আমি প্ৰথম আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰতৰ সন্মানীয় শক্তিমন্ত্ৰী ডাঙৰীয়ালৈ আমি অনুৰোধ কৰিছোঁ, আমাৰ এই ক্ষেত্ৰত চাওক, অসমত লাখ লাখ শিক্ষিত নিবনুৱা যুৱকে আজি ই ৰিক্সা এখন ক্ৰয় কৰি পেলাই জীৱন নিৰ্বাহ কৰি আছে, আমি ঘৰখন চলাই আছোঁ।